নমস্কাৰ গাইজ, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' হাতত আছে এটা পলিথিন। চ' মই এতিয়া গৈ আছোঁ ভূপাল টাউনলৈ, আৰু মোৰ লগত এজন লগৰ আছে, মোতকৈ ডাঙৰ হৈ বাৰু, কিন্তু এইটো বস্তুতে আছে আমাৰ বস্তু। তেওঁ অলৰেডি মানে 3টা মডুল পাৰ হ'ল। বাকী তেওঁ বোলে কিবা মোবাইল চোবাইল ঠিক কৰে নেকি, সেইকাৰণে মোকো লগ ধৰিছে, সেইকাৰণে ময়ো যাওঁ। আৰু কম্পিউটাৰ নাম্বাৰৰ কাৰণে ফটো লাগে, সেইকাৰণে ভাবিছোঁ ভূপালতে ফটো উলিয়াই লওঁ আমি। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' এয়া আমি এতিয়া গৈ আছোঁ ভূপাল টাউনৰ ফালে। আৰু মই যে কৈছিলোঁ দাদাজন, এইজনী হৈছে দাদাজন। হেল্ল' জুনেদ ভাই। हेलो, कैसे हो? बढ़िया। बढ़िया। तो आज मतलब क्या करने का सोच रहे हो? मोबाइल टाउन मैं जाऊँगा रेलवे सेंटर में, बताऊँगा मोबाइल न्यू डिस्प्ले डालना है। আচ্ছা আচ্ছা, তো বঢ়িয়া। ব'লক আগবাঢ়ি গৈ থাকোঁ। ডাবুল গৈ থাকিব লাগে। সৈখন বাছত আহিছিলোঁ, এতিয়া আকৌ সৈখন বাছত যাব লাগিব। मार्केट বহুত দিনৰ মূৰত গান। তো এয়া হৈছে ভূপালৰ ৰাতিৰ দৃশ্য। তাৰপিছত এনেকৈ গৈ আছোঁ আৰু চিনি নাপাওঁ ক'ত আছে। চেণ্টাৰ মতে वहाँ से भी उठ सकते हैं। यातायात व्यवस्था बनाने में यातायात पुलिस की मदद करें। यातायात पुलिस आपकी मदद और मदद करती है। धन्यवाद। गूगल मैप से ऐसा कोई सर्विस सेंटर कम ना पा, हम लोगों को सर्विस सेंटर पता नहीं है कहाँ है। उसके हाँ, जहाँ पर रास्ता मिले वो चले जाएंगे। घूमना वगैरह हो रहा है। सर्विस सेंटर ढूंढने में गूगल मैप लगा कर जा रहे हैं। यहाँ पर আমি মানে লোকেল মানুহকো সুধো, লোকেল মানুহে নাজানে গো, উল্টা পুল্টা দেখা থাকে, সেইকাৰণে গুগল মেপ কৈ যাব লগা হৈ আছে। अभी कहाँ देखा रहे उस साइड, चलो फिर वाह একেবাৰে সাৰ্ভিস চেণ্টাৰলৈ লগ কৰোঁগৈ ব'লক। চাৰ্ট তাক খুলি পেলাই সলাই ল'ব লগা আছে। মোৰ বাৰু হৈ গ'ল, এতিয়া জুনেদক দিছোঁ, জুনেদেও ফটো মাৰি ল'ব। বঢ়িয়াই। মোৰ অৱস্থা এয়া চাই লওক, গেঞ্জি পিন্ধি আছোঁ। এতিয়া কেছটো হ'ল যে আমি যাব লাগে এতিয়া আপাৰলৈ, আৰু ই মানে চাব বিচাৰিছে আপাৰলৈ, কিন্তু আমি আহিলোঁ উল্টা ৰাস্তা। এতিয়া আমি আকৌ গৈ আছোঁ খোজকাঢ়ি তালৈ যাবলৈ। এতিয়া চাওঁচোন কি হয়। জুনেদ ভাই हेलो गाइस, अभी तो की तरफ जा रहे हैं। हाँ, अभी थोड़ा दूर है, रास्ता जैसे मिल जाएगा वैसे टर्न लेकर लेक के और बढ़िया बढ़िया। तो चलिए आगे बढ़ते रहते हैं। যিহেতু আমি গৈ আছিলোঁ আপাৰ লেকৰ ফালে, কিন্তু কেছটো হ'ল যে আমাৰ अपर लेक नगो আমি लोअर लेक गलो। हम लोग लोअर लेक पहुँच गए थे, अभी अपर लेक के लिए जा रहे हैं, और ऑटो नहीं मिल रहा था। ऑटोৰ কাৰণে আকৌ ৰখিব লগা হ'ল আমাৰ, সেইটো এটা দিগদাৰ। এতিয়া যিখন অটত আহিছোঁ সেইখন অটত আৰু কোনোবা নহ'ব, তাৰ কাৰণে ৰখি থাকিব লগা হ'ল। মই 25 আগষ্ট ছেপ্টেম্বৰ এনেকুৱা মানত, না আগষ্টত আহিছিলে ন, এতিয়াই মানে ফুৰিবলৈ उनको पूछना कौन सा गेट है। বহুত দিন হ'ল, ছমাহ বেছি হ'ল। তেতিয়া মানে নতুন একো চিনাকি নাছিলে, আৰু এইফালে মানে অহাও কম হয় আমাৰ লেকে চাইডে, সেইকাৰণে মানে এতিয়া ৰাস্তাবোৰ মানে অলপ পাহৰি গৈছে। ত' भोपाल এতিয়া তাকে আপাৰ লেকৰ ফালে গৈ আছোঁ। আৰু তেওঁৰ কিবা মোবাইলৰ কাম আছিলে, মোবাইলটো কামটো নহ'লে, আকৌ চানডে আহিব লাগিব, সেইটো কাৰণে। তো এতিয়া আপাৰ লেক যাওঁ, আপাৰ লেকৰ পৰা খাবলৈ যাওঁ, খাবলৈ পেলাই আকৌ দৌৰিব পৰা হোষ্টেল सामने। আৰু পালোহি দে আপাৰ লেক, প্ৰায় 7-8 মাহ মানৰ মূৰত পাইছোঁহি। এইটো যেনিবা অলপ ৰাতিৰ দৃশ্য, সেইকাৰণে অলপমান হেৰি ভিজিবল নহয়। মই বাৰু দিনত আহিলে বাৰু এবাৰ ভালকৈ দেখাম দিয়ক। মই যদি দিনত আহোঁ বাৰু এবাৰ ভালকৈ এটা ভিডিঅ' বনাই পেলাই দেখাম বাৰু। মানে মই বাৰু এটা প্লেন বনাই আছোঁ, সেইটো বাৰু পিছত ক'ম বাৰু আপোনালোকক, বেলেগ এটা ভিডিঅ'। মানে আমি প্ৰত্যেকটো বস্তু মানে একদম যিমান পাৰোঁ ডিটেইলি দেখাবলৈ চেষ্টা কৰিম। আৰু ভিউজ, এইটো হৈছে ৰাতিৰ দৃশ্য।
यार बोट सोटबो में आने में मजा आएगा रे। हाँ सुबह में अच्छा लगता है। एक बार हम लोग सुबह में आएंगे। आए हैं मस्त आए हैं बोट वगैरह। तो तेरे से कहीं पूर आ गया ना हाँ वाकई मिलेगी। तू सोच रहे हैं अपन वो रोड से आए देख। हम वहाँ से आए थे, हम लोगों को घुमा घुमा कर लाए हैं। फटाके बोलते सामने। हाँ पूरा बढ़िया। আমি এটা কাম কৰিব লাগিব, মই আপোনালোকৰ বাৰু দিনত বাৰু ভিডিঅ' এটা দেখাম। যদি মই ইয়ালৈ আহোঁ দিনত, তেতিয়া মই দিনৰ ভিডিঅ' এটা ক্লিপ এটা মই আপোনালোকক দেখাম বাৰু। চ' এইটোৱে আৰু ৰাতিৰ দৃশ্য। আৰু মই অলপ 1x দেখাইছোঁ আপোনালোকক, কাৰণ লাইটিংটো ভাল আহে। এইটোৱে হৈছে চৌৰাহা। কাৰণ ইয়াত ব'টিঙো হয়, আৰু ব'টিঙৰ লগতে ইয়াত ঘোঁৰা পিঠিত উঠিব পাৰি, আৰু বন্দুক খেল আছে, আৰু সৰু সুৰা খেল চেলবোৰ হয়। আৰু আমাৰ যেনেকৈ অসমত যেনেকৈ মেলা চেলাবোৰ পাতে, সেই তেনেকুৱা আৰু ইয়াত হেৰিবোৰ আছে। চ' সৈ দুজন ভাইটি আহিছিলে, তেওঁলোকক ফটো মাৰি দিছিলে, আমাক ফটো মাৰি দিছিলে তেওঁলোকে। চ' এইকণেই হৈছে সেই জেগাকণ নাপালে বুলি কয় এইকণ। চ' এইটো এটা বাংলো হয়, এইখিনিৰ পৰা দেখাব পাই নাই আৰু এইখিনিৰ পৰা দেখাইছোঁ। এইটো বাংলো। এইটো বাংলো। তেওঁ আন্ধাৰত বেছি দেখাব ন, ইমানকণে দেখাব পাৰিম। চ' বাকীখিনি বাৰু দিনত দেখাম, দিনৰ ভিডিঅ' এটাত। এতিয়া যাওঁ, খোৱা বোৱা কৰোঁ, কাৰণ আমাৰতো মেচ খতম হৈ গ'ল। এতিয়া যাওঁ। চ' চলতে চলো, খানা খালে চলতে হে। এতিয়া আমি এই মানে আপাৰ লিক নাপাওঁতে মানে জেগা এটুকুৰা আছে, ৰেষ্টিং এৰিয়া। এইটো এটা চিম্বল এটা আছে, এইটো চিম্বল। জেগা আমাৰ যেনেকৈ লায়ন্স ক্লাব থাকে, সিহঁতৰ তেনেকুৱা জেগাতো ক্লাব আছে, মধ্যপ্ৰদেশৰ চিম্বল লগাই থৈছে। আৰু আগত গৈ পেলাই জু আছে। মই বাৰু নেক্সট ভিডিঅ'ত মানে বেলেগ এটা ভিডিঅ'ত মানে আপোনালোকক সেই জুখনো দেখাম। মানে মই মানে এটা প্লেন বনাই থোৱা আছে, সেই প্লেনটো মতে কৰি যাম। চ' অলপমান কভাৰেট কৰিব লাগিব। আৰু বাকী কৰণীয়খিনি কৰি দিবচোন, মানে ইমান দিনৰ পৰা ভিডিঅ' দি আছোঁ, ৰেচপঞ্চ পাই কৰণীয়খিনি কৰা নাই সেইকাৰণে। চ' আপোনালোকে চাওক ভিউটো, মই 1x কৰি দিছোঁ বাৰু, পোহৰটো আহক অলপ। চ' এয়াই হৈছে আপাৰ লেক। সেইফালে আছিলে ব'টিং পইণ্ট, ইয়াত এইটো। চ' এইটো হৈছে এৰিয়া। এতিয়া আৰু খাবলৈ যাওঁ, ভোক লাগিছে, খাবলৈ যাওঁ বুলি কৈছে। আপোনাক বস্তু দেখায়ো আছোঁগৈ। ত' মানে ভাল লাগিছে, মিহিকৈ বতাহো মাৰি আছে। আৰু এইফালে যদি চাই, এইফালে এটা পাহাৰ আছে, আৰু এই পাহাৰত মানে ভিজিবল নহয় চাগে, কিন্তু মানে সেই তাত মানে হেৰি আছে, ঝৰ্ণা আছে, পৰি আছে ধুনীয়াকৈ ৱাটাৰফল। চ' ব'লক আৰু বেছি লেট নকৰোঁ, খাবলৈ যাওঁ ব'লক। ৰখি আছে অটো। তো এইটো হৈ গ'ল আমাৰ বিৰিয়ানী। আজি হৈছে ডিনাৰ, आज यही खा के सोएंगे। चलिए शुरू करते हैं। हाँ बढ़िया है। চ' আমি এতিয়া হোষ্টেল পালোহি। আন্ধাৰ দেখিছে চাগে, মই 1x কৰি দিছোঁ, এয়া হোষ্টেল। চ' এনেকৈ আন্ধাৰ মুন্ধাৰতে চলি পেলাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভাল পাইছে যদি কৰণীয় কৈ থাকিব। গুড নাইট। চ' আজিলৈ ধন্যবাদ, গুড নাইট।